ময়ো মানে বহুত কিউট আছিলোঁ, হেণ্ডচাম আছিলোঁ, বগাও আছিলোঁ, কিন্তু কি ক'বা মানুহৰ মুখ লাগিল সেইকাৰণে ক'লা হৈ গৈছোঁ আৰু আগতকৈ। সেইটো আমাৰ গাঁৱৰ বৰ্ডাৰ, বেলেগ মানুহ এলাউড নাই, কিন্তু এটা সৰু ৰাস্তা আছে আমাৰ গাঁৱৰ মানুহবোৰ পথাৰলৈ যাবলৈ। সেইটো কি ক'ব, দুখীয়া মানুহ চাইকেল লৈ ঘূৰো আৰু, চাইকেল আছে, বাইক নাই, পথাৰলৈ গৈ আছোঁ এতিয়া। আজি লকডাউনৰ 16 নম্বৰ দিন, ঘৰতে সোমাই সোমাই বহুত এলাহ লাগিল, তো এবাৰ পথাৰলৈ ওলাইছোঁ জাষ্ট অলপ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানস pratim ব্লগছ। গাইজ কি খবৰ? বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, জানাই লকডাউন। আমাৰ নিচিনা সৰু সৰু ইউটিউবাৰবোৰে ঘৰৰ ভিতৰত বহি পেলাই ভিডিঅ' বনালে কোনেও নাচায়, মানে ব্লগছবোৰ আৰু। তাৰপিছত সেই কণ্টেণ্ট নাই ন, তো ভিডিঅ' বহুত দিন হ'ল বনোৱা নাই, কিন্তু ভিডিঅ' নিদিলেও চেনেলটো মৰি যাব। তো ভাবিলোঁ আজি অলপ পথাৰলৈ ওলাই আহোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব আৰু। এইখিনি এখন হ'ল গৌবাট বুলি কয়। ইয়াত মানে গৌবাট হলা বুলি কয় ন, পানী বহুত হৈ যায় ইয়াতে। এনেই ওলাই আহিলোঁ বোলো অলপ ভিডিঅ' এটাও দি দিওঁ, অলপমান স্নেহবোৰ দেখা দিওঁ, সেনেকুৱাই। ঘৰতে সোমাই থাকা, মই মানে অলপ ওলাই আহিলোঁ, তেওঁ তথাপি ঘৰতে সোমাই থাকা, সুস্থ থাকা, হাতকেইখন ধুই থাকিবা। মোৰ ইয়াতে গৈ ঘৰত যাওঁগৈ, ময়ো এনেই আহিছিলোঁ। ভিডিঅ' বনাম, ভাল ভাল বনাই আছোঁ, যদি মানে দেশখনৰ মানে সেইটো আৰু এইটো পৰিস্থিতিটো অলপ ভাল হওক। তাৰপিছত ভাল ভাল ভিডিঅ' বনাই আছোঁ, আহিব বুলি আশা ৰাখিছোঁ আৰু। বহাগ বিহু আহি আছে, বহাগ বিহুত ভিডিঅ' বনাম বুলি আছিলোঁ, ভাল বহুত ভিডিঅ' বনাম বুলি আছিলোঁ, কিন্তু কি ক'বা, কৰোণা। তো তথাপি চেষ্টা কৰিম, বহাগ বিহু আহি আছে তাত বনাম। তেতিয়াহ'লে বাই বাই। ভিডিঅ'টো অলপ ছাপোৰ্ট কৰি দিবা হা মোক প্লিজ।